ফ্ৰেণ্ডছ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনালোঁ। একেদিন গাটো বৰ এটা ভাল নাছিল, আজি অকণমান ভাল পালোঁ, সেয়ে ভিডিঅ' এটা বনালোঁ। একেদিন বহুত গৰম পৰিছে। মই ৰাতিপুৱাৰ চাহ খালোঁ, ভাত খোৱা নাই, অলপমান পিছত খাম। জুমনক এতিয়া অকণমান শুৱাবলৈ আনিছোঁ। জুমনক খুৱাই থলোঁ। এতিয়া ৰাতিপুৱাৰ ভাত খাই লওঁ, খাই লৈ মোৰ এগালমান কাপোৰ জাপিব লগা আছে, সেইখিনিও জাপি লওঁ, লৈ আপোনালোকক লগ পাই আছোঁ। দুপৰীয়াৰ ভাত বনাবলৈ আহিলোঁ। ভাবিলোঁ আজি মাহৰ দালিকে খাওঁ, সেয়ে মই মাহৰ দালি আৰু মচুৰ দালি দুয়োখিনিয়ে লগ কৰি কুকাৰত 5টা চিটি মাৰিবলৈ দি দিলোঁ। এইফালে মই এতিয়া চব্জি কাটিব লৈছোঁ। অইনদিনা মায়ে কাটি দিয়ে, আজি মই কাটিব লৈছোঁ। আজি মা নাই, মা দোকানত গৈছে, সেয়ে আজি মই কাটিব লৈছোঁ। এয়া মোৰ দালি ভাত হৈ গ'ল আৰু ভাতকেৰেলা আলু মিক্স ভাজি এখন বনালোঁ আৰু কালাৰ দাইল মায়ে ভিজাই থৈ গৈছিল, এইখিনি মই এতিয়া বৰা ভাজিম। ভাত হৈ গ'ল। এতিয়া মই আপোনালোকৰ লগত এটা স্কিন কেয়াৰ শ্বেয়াৰ কৰিব লৈছোঁ। এইটো হৈছে এটা 3-in-1 ফেচ ৱাছ। এইটো মই এমাহমান ইউজ কৰিলোঁ। এইটো ইউজ কৰি মই বহুত বেছিয়ে ভাল পাইছোঁ, সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইটো অইলি স্কিন, ড্ৰাই স্কিন সকলোৱে ইউজ কৰিব পাৰে, পুৰুষ মহিলা বুলি কথা নাই, সকলোৱে ইউজ কৰিব পাৰে এইটো। আৰু শালমন ওলাই থাকিলে বা শালমনৰ ফলত হোৱা গালত ক'লা দাগ সেইবোৰো নাইকিয়া হয় এইটো ইউজ কৰিলে। মই এইটো ইউজ কৰি বহুত বেছিয়ে ভাল পাইছোঁ। মোৰো শালমন ওলাব ধৰিছিল, এতিয়া এইটো ইউজ কৰাই দেখিছে শালমন নাইকিয়া হৈছে। এইটো আয়ুৰ্বেদিক হয়, ইয়াৰে কোনো ছাইড ইফেক্ট নাই। আপোনালোকে ইউজ কৰিবচোন, বহুত বেছিয়ে ভাল। আৰু ইয়াৰে দামটোও বেছি নহয়, 180। এইটো মই এতিয়া আপোনালোকক ইউজ কৰি দেখুৱাম। কাৰোবাৰ যদি শালমনৰ সমস্যা বা শালমনৰ ফলত হোৱা ক'লা দাগ, চকুৰ তলৰ ক'লা দাগ, এইবোৰৰ সমস্যাত যদি ভুগি আছে, তেন্তে এই প্ৰডাক্টটো ইউজ কৰিব পাৰে। প্ৰডাক্টটো যদি কাৰোবাক লাগে মোক কণ্টেক্ট কৰিব পাৰে। দুপৰীয়া ভাত খালোঁ। এয়া জুমনে শুই গ'ল। মই এতিয়া এটা DIY বনাম বুলি ভাবিছোঁ, যদি বনোৱা হয় আপোনালোকক দেখুৱাই আছোঁ। মই যিটো DIY বনাম বুলি ভাবিছিলোঁ নহ'লকৈ, ইনষ্টাগ্ৰামত দেখিছিলোঁ এনেকুৱা এটা কাঁচৰ গিলাচত এটা চিনা দি এখন পাহাৰ, তাতে শিলৰ ৰাস্তা এটা আছে, গছ শিল এনেকৈ আছিল। মই বেছি চেষ্টাও কৰিব নহ'ল, জুমনে শুই উঠিব বুলি পটাপট বনালোঁ। এদিন ভালকৈ বনাবলৈ চেষ্টা কৰিম, যদি বনোৱা হয় আপোনালোকক দেখুৱাই দিম। গধূলিয়াৰ ভিডিঅ' বনোৱা নহ'ল, এতিয়া 8:30 হৈছে, ভাবিলোঁ ভিডিঅ'টোকে কণ্টিনিউ কৰোঁ। ভাত বনোৱা হৈ গ'ল, আজি অলপ সোনকাল বনালোঁ। এতিয়া এনে অকণমান জুমনৰ লগত খেলি আছোঁ। সি তাৰ বাক্সাটোত বহি লৈছে, তাৰ কাপোৰবোৰ চব মাটিত পেলাই দিছে, আধা বিচনাত থৈ দিছে আৰু সি তাতে সোমাইছে। তাৰ লগত এনে থাকোঁতে ভাবিলোঁ ভিডিঅ'টোকে কণ্টিনিউ কৰোঁ। ইয়াৰ পৰা নোমা পৰি যাবা, নোমাচোন। এটা মই কথা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, যিহেতু আজি ভিডিঅ'টো বনাই আছোঁ, সেয়ে ভাবিলোঁ আপোনালোকক কওঁ। মোৰ মা, মানে মোৰ ঘৰৰ মাৰ আজি পৰি কঁকালৰ জইনটো অকণমান লৰিছে, সেয়ে অকণমান বেয়া লাগি আছে মনটো। এখন আপোনালোকক দেখুৱাইছিলোঁৱে, আইতাও পৰি আছে, আইতাও প্ৰেছাৰ উঠি হাত আৰু ভৰি দুখনৰ তত নোহোৱা হৈ আছে। এতিয়া আৰু মায়েও তেনেকৈ আছে। মামাহঁতৰ আইতা আহিছে, মই যাওঁ বুলিও পটককৈ যাব নোৱাৰোঁ, যিহেতু 1 ঘণ্টাৰ ৰাস্তা, আৰু গ'লেওনো কি কৰি দিম, ইয়াৰ লগত লাগি থাকোঁতে যায়। হ'লেও যাম কালি পৰহিলৈ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলত নতুন যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।